Hello everyone. মই উৎপল ছাৰ তোমালোকক ক্লাস 10 ৰ অলপ গণিতৰ বিষয়ে কম। একেদিন তোমালোকে বন্ধত স্কুল হয়তো বন্ধই আছিল, সেই কাৰণে বহুতেই পঢ়াত অলপ সুবিধা হৈছে। জেনেৰেলি আমাৰ অসমীয়াত জেনেৰেলি ভিডিঅ' পোৱাটো অলপমান কঠিন। ইউটিউবত যিবিলাক পোৱা যায় সেইবিলাক হিন্দী বা ইংলিছতহে থাকে। আমি অলপমান চেষ্টা কৰিছোঁ তোমালোকক যাতে তোমালোকৰ অলপমান সুবিধা হয়। তো তোমালোকৰ সুবিধাৰ কাৰণে মই ক্লাস 10 ৰ বিশেষকৈ ক্লাস 10 টো যেহেতু ইম্পৰ্টেণ্ট, সময়বিলাক গৈ আছে, ক্লাস 9 ৰো কৰা যাব, কিন্তু ক্লাস 10 ৰ কি কৰোঁ আমি চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ বিষয়ে অলপ আভাস দিওঁ আজি। আৰু এই চেপ্টাৰটোত কি আছে, প্ৰথম এক্সাৰচাইজটোত কি আছে গোটেইখিনি মই সলভ কৰি দিম আৰু একেবাৰে সহজ মেথডত সলভ কৰি দিম। আৰু তোমালোকে ভয় খাব নালাগে। জেনেৰেলি গণিত বুলি কোৱাৰ লগে লগে বহুত ষ্টুডেণ্টে অলপমান ভয় খাই যায়, কিন্তু ই একেবাৰে ইজি। আৰু মই এনেকৈ তোমালোকক কিছুমান ট্ৰিক্স দিম, এনেকুৱাকৈ পঢ়াম যাতে তোমালোকে সকলোৱে পৰীক্ষাত 100ৰ ভিতৰত ভাল নম্বৰ পাব পাৰা, বা বহুতেই হয়তো 100ৰ ভিতৰত 100ই পাব। গতিকে মই বেছি কথা নকয় অলপমান ষ্টাৰ্ট কৰিয়ে দিওঁ। আৰু এতিয়া মই যদি চাওঁ আমাৰ প্ৰথম চেপ্টাৰ 8ৰ নাম ত্ৰিকোণমিতিৰ পৰিচয়। এতিয়া ত্ৰিকোণমিতিৰ পৰিচয় বুলি কোৱাৰ লগে লগে ত্ৰিকোণমিতিনো কি তাত আমাৰ কিতাপত প্ৰথমতে অলপ ধাৰণা দিয়া আছে, কিন্তু আমি মেইনলি চেপ্টাৰটোত কি লাগে, ত্ৰিকোণমিতিক অনুপাত কিছুমান লাগে। আৰু ত্ৰিকোণমিতিক অনুপাত কি হয় আমাৰ কিতাপত দিয়াই আছে, ডেফিনেশ্যন, ইয়াৰ সংজ্ঞা দিয়া আছে যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ সাপেক্ষে যদি আমি কিছুমান অনুপাত লওঁ তেন্তে তাক কি বুলি ক'ব, ত্ৰিকোণমিতিক অনুপাত বুলি ক'ব। এতিয়া মই যিটো ডেফিনেশ্যন ক'লোঁ তাত অলপ বুজাই দিলেহে বুজি পাবা, হয়নে নহয়? ত্ৰিকোণমিতিক যদি আমি চাওঁ, এটা সমকোণী ত্ৰিভুজ ল'ব দিছে। প্ৰথম কথা, ত্ৰিভুজ মানেতো আমি চবে জানোৱে। এতিয়া ত্ৰিভুজ, সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এটা 90 ডিগ্ৰী আমি চবেই জানো। এই ত্ৰিভুজটোৰ সূক্ষ্ম কোণ এইটো আৰু এইটো সূক্ষ্ম কোণ। আমি নাম দি লওঁ এটা যিকোনো, যোনে যিকোনো নাম দিব পাৰে, এ বি চি, কোনোবা XYZ ও দিব পাৰে। এ বি চি দি দিলোঁ, কাৰো প্ৰব্লেম নাই, এ বি চি। তো এ বি চি, বিটো কি হ'ল 90 ডিগ্ৰী। এতিয়া আমি যদি চাওঁ এ আৰু চি কি হ'ল সূক্ষ্ম কোণ। এতিয়া এ আৰু চি যদি সূক্ষ্ম কোণ হয়, এতিয়া আমাক কি কৈছে, আমি এ কোণটো লওঁ। এ কোণটোৰ সাপেক্ষে এইটো হ'ল আমি যদি চাওঁ লম্ব বুলি ক'ব পাৰোঁ, বা আমাক কিতাপত কি দিয়া আছে, বিপৰীত বাহু। এনে জেনেৰেলি আমি লম্ব বুলিও কওঁ। ইয়াৰ এইটো কি বুলি কোৱা হয়, অতিভুজ বা কৰ্ণ বুলি কোৱা হয়। অতিভুজ বা কৰ্ণ। আৰু যদি আমি এৰ সাপেক্ষে কি ক'ম, ইয়াক ভূমি। এতিয়া আমি যদি চিম্পুল ভাৱে চাওঁ, এ বি চি এটা ত্ৰিভুজ ল'লো, এ কোণৰ সাপেক্ষে এইটো বিপৰীত বাহু, চি কোণটো ল'লে চিৰ সাপেক্ষে এইটো বিপৰীত হ'ব, তেতিয়া ভূমি এইটো হ'ব, এইটো কৰ্ণ হ'ব। এতিয়া আমি কি কৰোঁ, এই কোণটোৰ সাপেক্ষে অনুপাত লওঁ। কেনেকুৱা অনুপাত মানে যিকোনো বাহু দুটা লৈছোঁ, আমি বি চি বাহুটো লৈছোঁ, বি চি ডিভাইডেড বাই এ চি। তাৰমানে আমি কি ল'লোঁ, বিপৰীত বাহু লম্ব ডিভাইডেড বাই অতিভুজ কৰিলে আমি কি পাওঁ, এটা যি অনুপাত পোৱা যায় সেই অনুপাতটোক আমাৰ সাইন চিম্বলেৰে বুজোৱা যায়, SINE, সাইন। আৰু কাৰ সাপেক্ষে, এ কোণৰ সাপেক্ষে, সাইন অফ এ কোণৰ সাপেক্ষে সাইন লোৱা গৈছে। তাৰমানে সাইন মানে কি বুজাব, এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই কৰ্ণ। এতিয়া আমি সাইন, ইয়াক শৰ্ট ফৰ্মত কি লিখিম, SIN, সাইন, চিন নহয়, সাইন এ। সাইন এ মানে কি বুজাব, বি চি বাই এ চি, এইটো বাহু ডিভাইড বাই এ চি। এতিয়া আমাক যদি এটা ত্ৰিভুজ দিয়া থাকে, যে 5, 4, 6 এনেকুৱা দিয়া আছে, আৰু ধৰি ল'লোঁ এনেকুৱা ত্ৰিভুজ এটা ফৰ্মেশ্যন কৰিছে। আমাক কি কৈছে, এই কোণটো থিতা কৈছে, আৰু আমাক সুধিছে বা সাইন থিতা মানে কি, এই কোণটোৰ সাইন থিতা মানে কি হ'ব, এই কোণটোৰ বিপৰীত বাহুটো হ'ল 6 ডিভাইডেড বাই ইয়াৰ যিটো অতিভুজ কৰ্ণ 6/5। তো এনেকৈ আমি কি ওলাম, সাইন ওলাম। তো আমি যদি চাওঁ এনেকুৱাকৈ আমাৰ 6টা অনুপাত আছে, আৰু এই 6টা অনুপাত মই প্ৰথমতে লিখি দিছোঁ, একেবাৰে ইজি। এতিয়া আমি যদি চাওঁ, প্ৰথমটো আমি কি পালোঁ, যিটো অনুপাত, যিটোক কোৱা হয় সাইন, কোৱা হয় সাইন এ। তো সাইন এ বুলি কোৱাৰ লগে লগে আমি কি পাম, বিপৰীত বাহু ডিভাইডেড বাই কৰ্ণ, বি চি বাই এ চি।
এটো খুবেই ইম্পৰ্টেন্ট সবে মনত ৰাখিবা ইয়াক নেক্সট 2 নম্বৰ cos a ab by ac cosত কোৱাৰ লগে লগে কিন্তু আকৌ আমাৰ কি হ'ব ভূমিৰ কথা আহিব ভূমি ডিভাইডেড বাই কৰ্ণ এই দুটা যদি মনত ৰাখা তোমালোকে বাকি কেইটা একেবাৰে ইজি তো কাৰো প্ৰবলেম নাই দুটা মনত ৰাখাত এতিয়া যদি কোনোবাই বুজিও পোৱা নাই জাস্ট মনত ৰাখা যে sin a মানে হৈছে বিপৰীত বাহু ডিভাইডেড বাই কৰ্ণ আৰু cos a মানে হৈছে ভূমি ডিভাইডেড বাই কৰ্ণ এতিয়া আমি নেক্সট অনুপাতটো ল তাক tan a বুলি কয় tan a বুলি কোৱাৰ লগে লগে টেনজেন্ট বুলি কয় এনে ফুল ফৰ্মত tan আমি শৰ্ট ফৰ্মত লিখিছো tan a মানে হৈছে লম্ব ডিভাইডেড বাই ভূমি bc বাই ab abc এবিলাক এটা ত্ৰিভুজ হে ত্ৰিভুজৰ আমি abc এবিলাক নাম হে দিছো কোনোবা এটা x y z দিলে এতিয়া আকৌ বেলেগ হ'ব গতিকে মনত ৰাখিব লগা পইণ্টটো হৈছে লম্ব বাই ভূমি তো মই যদিও bc বাই ab লিখি দিছো তোমালোকে এটো মনত ৰাখিবা কাৰ সাপেক্ষে কৈ আছো লম্ব বাই ভূমি হে কৈ আছো মই তো tan a মানে হৈছে bc বাই ab তো এই তিনিটা যদি আমি মনত ৰাখো তেতিয়া হলে আমাৰ বাকি যি তিনিটা আছে হেইকেটা একেবাৰে সহজ তো বাকি আমাৰ tan ৰ পিছত আহে আমাৰ cot a এতিয়া cot a আমি কেনেকৈ মনত ৰাখিম হি tan এর উল্টা তো 1 বাই tan a cot a মানে হৈছে tan এর উল্টা তো 1 বাই tan a tan এর যেটো আমি এক্সপ্ৰেস কৰিছো তো কি কৰিছো bc বাই ab তো উল্টা মানে কি হ'ব ab বাই bc ইয়াৰ অপোজিট মানে ইনভার্স কৰি দিছো আমি ab বাই bc নেক্সট টু হৈছে sec a হৈছে আকৌ cos এর উল্টা তো cos a আমি কি পাইছো ab by ac তো এটো হ'ব ac by ab নেক্সট আকৌ কি হ'ব cosec এর উল্টা তো এটো হ'ব 1 by sin a 1 by sin a বুলি কোৱাৰ লগে লগে আমাৰ কি বুজাব ac by bc সো আমি যদি এই তিনিটা প্ৰথম তিনিটা মনত ৰাখো বাকি তিনিটা একেবাৰে সহজ তো আমি প্ৰথমতে এনে মনত ৰাখিব লাগে এই নামবিলাক sin a মানে হৈছে লম্ব বাই কৰ্ণ তো মই প্ৰথমতে মই যদি চাও আমি ইয়াৰ bc ac জাগত আমি কি লিখিব পাৰো সিম্পল ভাবে লম্ব বাই কৰ্ণ cos a মানে হৈছে ভূমি বাই কৰ্ণ আৰু bc বাই ab মানে হৈছে আমি কি লব পাৰো লম্ব বাই ভূমি এতিয়া আমি কতে মানে এখিনি পালোৱে এইকেটা এই তিনটা মনত ৰাখিলে কৈ আছো মই বাৰে বাৰে এখিনি একেবাৰে ইজি তো এখিনি তোমালোকে নোটস ডাউন কৰি লিখি লোৱা তো মই চেপ্টাৰটোৰ ফাৰ্স্ট যেটো এক্সাম্পল দিয়া আছে এক্সাম্পল তোমালোকে চাই লবা মই এক্সাৰসাইজটো বুজাৰ লগে লগে তোমালোকে এনেও এক্সাম্পল খিনি বুজি পাবা তো মই এক্সাৰসাইজলৈকে যাও তো আমি যদি ফার্স্ট এক্সারসাইজটো ললো তোমালোকৰ কিতাপত আছে মই শর্ট ফর্মত লিখি দিছো আমাক কি দিয়া আছে ত্ৰিভুজ ABC ৰ B কোণটো সমকোণ আৰু AB ৰ মান দিয়া আছে BC ৰ মান দিয়া আছে আৰু উলিয়াব দিছে sin a cos a sin c cos c তো আমি একেবাৰে সহজ কোনো ধৰণৰ টেনচন নোহাকে আমি কৰিব পাৰো এটা ত্ৰিভুজ আকো কি ত্ৰিভুজ আকিব দিছে আমাক সমকোণী ত্ৰিভুজ আৰু কি লব দিছে B কোণটো 90 ডিগ্ৰী তো B টো এটো হ'ব গতি আমি এটো a দিলু কোনোবাই c ও দিব পাৰে a b c এতিয়া আমাৰ মান দিয়া আছে ab ৰ মান দিয়া আছে ab ৰ মান কিমান দিয়া আছে 24 সেন্টিমিটার bc ৰ মান দিয়া আছে 7 সেন্টিমিটার কিন্তু এটো দিয়া নাই আছে এতিয়া আমি যদি চাও ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকিলে 3 নম্বৰ বাহুটোৰ মান আমি ইজিলি উলিয়াব পাৰো পাওনে নোৱাৰো পাৰো কি থিওৰি ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰি তো আমি যদি চাও থিওৰি মতে আমাক কি আছিল আমি প্ৰথমতে sin cos a এবিলাক উলিয়াব যোৱাই নাই আমি প্ৰথমতে ত্ৰিভুজটোৰ কি উলিয়াও মান উলিয়াই লও এতিয়া আমি AC বাহুটোৰ মান উলিয়াব লাগিলে আমি কি কৰিব পাৰো যে AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো আমি পাইছো যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া আমাৰ AB ৰ মান দিয়া আছে AB ৰ মান কি দিয়া আছে 24 স্কয়াৰ আৰু BC ৰ মান কি দিয়া আছে 7 স্কয়াৰ এতিয়া আমি চাও যদি 24 স্কয়াৰৰ কিমান হ'ব 24 কৰিলে 4 গুণ 16 4 দুগুণ 8 9 4 4 8 2 2 4 তো 6 8 9 17 576
49 625 তো AC বুলি ক'লে কেনেকৈ পাম আমি ৰুট দিলে হ'ল √/625 625 মনত আছে ন তোমালোকৰ 625 মানে কি 25 স্কয়াৰ তো কি হ'ব 25 সেন্টিমিটাৰ ৰুটত কিন্তু আমাৰ কি আহে প্লাস মাইনাস আহে তোমালোকৰ এটা মনত আহিব মনত কি আহিব পাৰে কুৱেশ্যন আহিব পাৰে যে ইয়াত মাইনাস প্লাস কিয় লিখা নাই কিন্তু আমি বাহুৰ যোগ কিহত লিখিম পজিটিভত লিখিম ইয়াত মাইনাসৰ কোনো কথা নাই তো আমি AC কি পালো 25 সেন্টিমিটাৰ তো আমি যেটো বাহু এটো কি হ'ল 25 সেন্টিমিটাৰ পাই গলো তো এইখিনি আমি মুছি দিও এতিয়া আমি কুৱেশ্যনটো লৈকে আহো কুৱেশ্যনটো দিয়া আছে যে sin a ওলাব লাগে sin a প্ৰথমতে মই অলপমান স্লো গৈছো কাৰণ পিছত আকৌ প্ৰবলেম বহুতৰে প্ৰবলেম হ'ব পাৰে পিছৰ ফালে ফাস্ট কৰিম অংকবিলাক তো sin a বুলি কোৱাৰ লগে লগে আমি ফৰ্মুলাটোত কি পাইছিলো যে sin a বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ বা লম্ব ডিভাইডেড বাই কৰ্ণ তো আমাৰ BC বাই AC তো BC ৰ মান কিমান 7 আৰু AC ৰ মান কিমান 25 সেন্টিমিটাৰ আছে কাটা যাব তো sin a ৰ অনুপাত কি পাম আমি 7/25 একেবাৰে ইজি নেক্সট cos a মানে কি ভূমি বাই কৰ্ণ মানে AB বাই AC সো 24/25 একেবাৰে ইজি এনেকুৱা ধৰণৰ এক নম্বৰ কোৱেশ্যন আহিব পাৰে পৰীক্ষাত আমি sin a cos a এটো ইজিলি ওলালো এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো এতিয়া আমি 2 নম্বৰটো কৰিবলৈ যাওতে আমাক c লাগে এইটো c কোনটো এতিয়া কাৰোবাৰ যদি প্ৰবলেম হয় তে কি কৰিব পাৰে ত্ৰিভুজটো আকৌ লিখিব পাৰে যদি কাৰোবাৰ অসুবিধা হয় বহুতে জেনেৰেলি টান পায় আমি ত্ৰিভুজটো b টো ইয়াতে ৰাখিম এৰ জাগাত c ৰাখা কোনো ধৰণৰ প্ৰবলেম নহয় কোৱেশ্যনটোত BC ৰ মান আমাৰ এটো BC হৈ গল BC ৰ মান কিমান আমাৰ দিয়া আছে 7 BC ৰ মান 7 সেন্টিমিটাৰ AB ৰ মান কিমান 24 সেন্টিমিটাৰ AC ৰ মান কিমান 25 সেন্টিমিটাৰ আমি যদি A আৰু C চেঞ্জ কৰো তেতিয়াও প্ৰবলেম নহয় মাত্ৰ আমাৰ বাহুবিলাক কিন্তু মন দিব লাগিব বাহু ইয়াত 24 আছিল 24 হৈ নাথাকে 7 হৈ যাওক কাৰণ এটো বাহু কাৰ AB ৰ বাহু AB বাহুটো ইয়াত গৈছে 24 হৈছে এতিয়া আমি যদি এই বাহুটো এই ত্ৰিভুজটো যদি ইয়ালৈকে কনভাৰ্ট কৰো এতিয়া ইয়াৰ ইজি ইয়াৰ যদি আমি sin c ওলাও ইয়াৰ অপোজিট বাহুটো হ'ল AB ডিভাইডেড বাই কৰ্ণ AC তো কি হ'ব 24/25 cos c a2 ডিভাইড বাই a2 তো 7/25 এটোৰ পৰা ওলাব পাৰি এটোৰ পৰা ওলাব লাগিলে আমি অলপমান চাব লাগিব sin c ইয়াৰ অপোজিট বাহু কোনটো 24 ডিভাইডেড বাই কৰ্ণ 24/25 sin c ইয়াৰ ভূমি cos c ইয়াৰ ভূমি কি 7 আৰু ডিভাইডেড বাই 24 আমি 25 সৰি এনেকৈ আমি কৰিব পাৰো কিন্তু আমাৰ যদি প্ৰবলেম হয় তেতিয়া হলে আমি ত্ৰিভুজটো এনেকৈ কনভাৰ্ট কৰি লম হল প্ৰথম কোৱেশ্যনটো সবৰ কাৰণে ক্লিয়াৰ হৈছে একেবাৰে ইজি তো আমি নেক্সট কোৱেশ্যনটো লৈকে যাও তো আমাৰ নেক্সট পজ কৰি দিয়ানি আমি এতিয়া নেক্সট কোৱেশ্যনটো 2 নম্বৰ কোৱেশ্যনটো যেটো দিয়া আছে এটো একেবাৰে ইজি তোমালোকে কৰিবই পাৰিবা আৰু কৰাও কৰি কিনে মোক দেখুৱাবা তো আমি নেক্সট 3 নম্বৰ কোৱেশ্যনটো লও 3 নম্বৰ কোৱেশ্যনটো আমাৰ আমি এক্সাম্পলটো দিয়া আছে এনেকুৱা ধৰণৰ কোৱেশ্যন চালে গম পাবা তো মই কৰি দিও তেতিয়া এক্সাম্পলটো বুজি পাবা এতিয়া আমি যদি চাও আমাক কি দিয়া আছে প্ৰথমতে লিখা যে দিয়া আছে গিভেন sin a = 3/4 sin a = 3/4 আমি এতিয়া কি কৰো এটা যিকোনো ত্ৰিভুজ ড্ৰ কৰো যিকোনো ত্ৰিভুজ ড্ৰ কৰো মানে আমি ABC এটা ত্ৰিভুজ ললো ইটোই লৈ থাকো যেহেতু ইটোকে লও প্ৰবলেম হয় কাৰোতো একো নাই প্ৰবলেম ইয়াত ABC লোৱাত ABC ললো আমি এতিয়া আমি যদি চাও sin a এটো a দিছো নাম sin a = 3/4 দিয়া আছে আমি কি জানো sin a মানে কি sin a বুলি ক'লে আমি কি পাও BC ডিভাইডেড বাই AC BC ডিভাইডেড বাই AC এতিয়া আমাক কি কৈছে যে sin a ৰ মান দিয়া আছে তাৰ মানে BC বাই AC ৰ মান দিয়া আছে BC বাই AC ৰ মান কি 3/4 sin a মানে BC বাই AC তাক কি দিয়া আছে 3/4 এটা ধৰা হল বা যদি আমি কি কৰো BC = যদি BC ধৰি লও আমি BC ৰ মান যদি আমি 3k হয় k এটা যিকোনো আমি ধৰিব পাৰো অনুপাত বুলি ভাবিব পাৰা
অনুপাতৰ এটা প্ৰকাশ কৰাৰ আমাৰ কেনেকুৱাকৈ BC ইয়াত যদি K এটা ল'লোঁ মই বুজাই আছোঁ বাৰু তেতিয়াহ'লে আমাৰ কি হ'ব AC ৰ মান হ'ব 4K তাৰমানে আমাৰ যিকোনো দুটা অনুপাত দিয়া থাকিলে BC বা AC অনুপাত কি দিয়া আছে 3/4 এতিয়া আমি কোনোবা এনেকৈও লিখিব পাৰে BC by AC 9 divided by 12 9ক যদি আমি 3D কাটো 3/4 হ'ব তাৰমানে BC by AC মানে 9/12 হ'ব পাৰে যেটো ফাইনালি ইকুৱেল টু 3/4 তাৰমানে 3/4 ইনটু আমি কি কৰিছিলো এটো 3 into 3 তেতিয়া ইকুৱেল হৈছিলে 9/12 equal to 3 into 3 4 into 3 এই যেটো 3 তাক আমি K দি বুজাইছো এটো আমি এনেকৈ লিখিব পাৰো সাপোজ 18 লিখিলো আমি ইয়াত 24 লিখিলো ইয়াক কেনেকৈ লিখিব পাৰি আমি যদি চাও 3 into 6 4 into 6 তো আমি কি কৰিছো এই যেটো 6 বুলি কৈছো তাক K হিচাপত লৈছো তো আমি যদি BC যদি 3K হয় AC কি হ'ব 4K একেবাৰে ইজি এনেটো আমি শর্ট ফর্মত কৰিলে ডাইরেক্ট BC equal to 3 লিখিব পাৰি AC equal to 4 লিখিব পাৰি কিন্তু আমি পৰীক্ষাৰ কাৰণে কি কৰিম প্ৰপাৰলি লিখিব লাগিব না পৰীক্ষাত BC equal to 3K লিখিছো AC equal to 4K লিখিছো এতিয়া আমি গম পাই গলো BC ৰ মান 3K আৰু AC ৰ মান 4K এতিয়া আমি 3 নম্বৰ যেটো বাহু আছে ইয়াৰ মান উলাব একেবাৰে ইজি নাও AC square equal to AB square plus BC square বহাই দিলে আমি কি পাম 4K square এখিনি একেবাৰে ইজি মই তৎক্ষণাত কৰি দিছো 3K এখিনি কৰিলে 16 9 25K square হ'ব তো 25K square হলে AC ৰ মান কি হ'ব ৰুট ললে 5K তাৰমানে AC ৰ মান কি পাম 5K এখিনি তো মানে ত্ৰিকোণমিতি নহয় এখিনি তো আমি আগতেই পাইছো সাধাৰণ জ্যামিতি তো আমি ত্ৰিকোণমিতি ইয়াতে ইউজ কৰিছো এতিয়া আমি কি কৰো এই যেতিয়া বাহুবিলাকৰ অনুপাত গম পালো এতিয়া একেবাৰে ইজি cos আৰু tan এৰ মান উলিয়া তো আমি যদি চাও cos a এতিয়া cos a হ'ব কি AB by AC তো 4K divided by 5K k কাটা যাব 4/5 tan a কি হ'ব 3K by 4K তো কি হ'ব 3/4 তো আমাৰ কি হল আমি ইজিলি এই কোৱেশ্যনটো আমি কি কৰিব পাৰো এনেকৈ সলভ কৰিব পাৰো তো হ'ব আমি যদি নেক্সট কোৱেশ্যনত চাও কিতাপখন মই লৈছো বাৰু ইয়াত তোমালোকে এটো লিখি থৈ দিব পাৰা কে যদি BC equal to 3K AC equal to 4K যত K এটা ধনাত্মক ৰাখি এনেকৈ লিখিব পাৰি এতিয়া আমাক নেক্সট যেটো কোৱেশ্যন দিয়া আছে 6 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু sec এৰ মান উলিয়া তো একেবাৰে ইজি cot a equal to কি কৰিবা 8/15 কৰিবা 8/15 কৰিলে আমি cot এৰ মানটো ত্ৰিভুজ লৈ আকিলে তোমালোকে পাৰিবা নেক্সট আকৌ 5 নম্বৰ যেটো দিয়া আছে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা এটো একেবাৰে ইজি আমি যদি চাও ইয়াত কোনো ধৰণৰ প্ৰবলেম নাই নেক্সট আমাৰ কি দিয়া আছে 7 নম্বৰ কোৱেশ্যনটো যদি চাও বা 6 নম্বৰটো চাও 6 নম্বৰটো মই কৰিব পাৰো 7 নম্বৰটো কৰিব পাৰো এতিয়া তোমালোকক কোনটো কৰি দিও পজ কৰা নেকি এটো কোৱেশ্যনটো হলিৰে আমি 6 নম্বৰ কোৱেশ্যনটো লৈছো বাকি 1 2 আৰু 3 তুমি কৰি দিলো 2 4 5 তোমালোকে কৰিবা একেবাৰে ইজি তো 6 নম্বৰ কোৱেশ্যনটোত কি দিয়া আছে a আৰু b সূক্ষ্ম কোণ হয় যাতে cos a equal to cos b তেন্তে দেখুৱা যে এংগুল a সমান এংগুল b তো ইয়াত আমি সমকোণী এনেকুৱা সব অংকতে আমি কি কৰিব লাগিব ত্ৰিভুজ আঁকিব লাগিব কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ কি আঁকিম ত্ৰিকোণমিতি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য তো সমকোণী ত্ৰিভুজ আমি আঁকি ললো a কোণ দিলো a আৰু b সূক্ষ্ম কোণ বুলি কৈছে তাৰ মানে 90 ডিগ্ৰী হ'ব নোৱাৰে তো a আৰু b ইয়াত দিছো ইয়াত c হ'ব ইয়াত b দিলে আকৌ ভুল হ'ব কাৰণ এটো কি 90 ডিগ্ৰী এতিয়া আমাক এই ত্ৰিভুজটোৰ কি দিয়া আছে AB সূক্ষ্ম কোণ যাতে cos A equal to cos B cos A সমান cos B দিয়া আছে এতিয়া আমি cos A এই এংগুলটোৰ cos A কেনেকুৱা হ'ব ভূমি ডিভাইড বাই কৰ্ণ ভূমি কোণ AC ডিভাইডেড বাই AB cos B মানে এই যেটো এংগুল আছে এই এংগুলটো আমি আকৌ কি কৰিব পাৰো ইচ্ছা কৰিলে b টো ইয়াত লিখিলে হৈ যায় কিন্তু আমি একেবাৰে ইয়াতে চাও এই কোণটো সাপেক্ষে যদি চাও এটো ভূমি আৰু এটো হল কৰ্ণ BC
বাই এ বি এতিয়া আমাৰ কি হ'ব এ বি কি হ'ব তলত আছে দুইফালে কেনসেল যাব তো আমাৰ কি ওলাব এ চি ইকুৱেল টু বি চি আমাৰ এ চি ইকুৱেল টু বি চি ওলাল কিন্তু দেখুৱাব দিছে কি এংগুল এ ইকুৱেল টু এংগুল বি তাৰ আমিতো কি পালো বাহুৱে পালো আমাক কি লাগে কোণ লাগে এতিয়া ক্লাস 9ত যদি তোমালোকে মন দিয়া ক্লাস 9ত আমাৰ এটা কথা আছিলে যে যদি ত্ৰিভুজ এটাৰ দুটা বাহু সমান হয় দুটা বাহু মানে ইয়াত দুটা বাহু সমান আছে এ চি সমান বি চি তেতিয়া হলে সেই বাহু দুটাৰ অপোজিট এংগল বিপৰীত যিকেইটা কোণ আছে সেই দুটাও সমান হয় তাৰ মানে এ চিৰ বিপৰীত কোণ কোনটো হয় এটো বি কোণটো বি চিৰ বিপৰীত কোণ কোনটো এ কোণটো এই দুটাও সমান হয় আমি অলৰেডি উপপাদ্যত পাইছো ক্লাস 9ত যে সমান দুটা বাহুৰ বিপৰীত কোণবিলাকো সমান তো আমি ইয়াত লিখি থৈ দিব পাৰো যে সমান ত্ৰিভুজৰ বুলি লিখিব পাৰা ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান তো আমি এংগল বি ইকুৱেল টু এংগল এ পালো তো প্ৰুফ কৰা হ'ল একেবাৰে ইজি ইম্পৰ্টেন্ট কোৱেশ্যন এটো ক্লাস 9ৰ অলপমান থিওৰিও আছে তো এইখিনি তোমালোকে চাই লবা হ'ব নেক্সট কোৱেশ্যনলৈকে যাও আমি 9 নম্বৰ কোৱেশ্যনটো লৈছো এটো এক্সাৰসাইজৰ ইয়াত কি দিয়া আছে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ এটা আমি ত্ৰিভুজ ড্ৰ কৰো এ বি সি আৰু ইয়াত কি হ'ব বি কোণ সমকোণ ইয়াতো এ দিব পাৰা এ বি সি এটো 90 ডিগ্ৰী যদি tan a = 1/√3 তেন্তে এটা মান উলিয়াব লাগে এতিয়া মই 1 নম্বৰটো কৰি দিম 2 নম্বৰটো তোমালোকে নিজে পুট কৰি দিবা একেবাৰে ইজি হ'ব এতিয়া tan a বুলি কোৱাৰ লগে লগে আমি অলৰেডি এনেকুৱা কোৱেশ্যন কৰিছো অলপ আগত কোন নম্বৰ 3 নম্বৰ কোৱেশ্যনটো কৰিছিলো tan a ৰ মান বহুৱা tan a মানে কি BC by AB equal to 1/√3 এতিয়া আকৌ মই কৰিছিলুৱে যে ধৰি লোৱা ইয়াত বা let BC equal to 1 আছে ইয়াত 1k বা k and AB equal to √3k যত k এটা ধনাত্মক ৰাশি তো BC equal to k AB equal to √3k এতিয়া আমি দুটা বাহু পাই গলো এটো হল k আৰু এটো হল √3k 3 নম্বৰ বাহুটো আমি ইজিলি ক্যালকুলেট কৰিব পাৰো এতিয়া আমি যদি চাও 3 নম্বৰ বাহুটো কেনেকৈ ক্যালকুলেট কৰিম বাৰে বাৰে কৰিয়ে আছো ac² + ab² bc² এটো এপ্লাই কৰিলে আমাৰ ওলাই যাব ab ৰ মান √3k² আৰু k² তো 4k² হ'ব তো আমি ac √ ললে twice k হ'ব তো আমি এটো কি পাও twice k বা 2k আমি ওলাই গল বাহু তিনিটা এতিয়া আমি কি কৰো কোৱেশ্যনটোত চাও কি আছে এতিয়া আমাক কোৱেশ্যনটোত চাব গলে 1 নম্বৰ কোৱেশ্যনটোত আমাক কি ওলাব দিছে sin a cos c sin a cos a sin c তো আমাক sin a cos c plus cos a sin c ইয়াৰ মান উলিয়াব দিছে তাৰ মানে আমি কি ওলাব লাগিব এইকেটা ভ্যালু ওলাব লাগিব sin a cos c cos a sin c তো আমি তাৰ আগত ভ্যালুটো ওলাই দিও তো আমি কি কৰো sin a এর মান উলিয়াও sin a মানে কেনেকুৱা হ'ব এই ত্ৰিভুজটো চালে হল এটো ডিভাইড বাই এটো k ডিভাইড বাই twice k তো হাফ cos a কেনেকৈ ওলাব এটো ডিভাইড বাই এটো √3k বাই twice k তোমালোকে ডাইৰেক্ট লিখিব পাৰা √3/2 এইবাৰ যদি আমি চাও sin c ত মই কি কৈছিলো ত্ৰিভুজটো উল্টাই লিখিবও কৈছিলো অসুবিধা হলে বা ডাইৰেক্টলি sin c ৰ আমি এটো হৈছে ভূমি এটো হৈছে লম্ব তো √3k বাই twice k হ'ব √3/2 cos c ইয়াৰ লগত লাগি cos c টো এংগললৈ ইয়াৰ লগত লাগি থকা এটো ভূমি k বাই twice k তো হাফ হ'ব তো এইকেটা ভ্যালু পালো এতিয়া আমি কি কৰিম এই ভ্যালু কেইটা এই যেটো ইকুৱেশ্যন যেটো আমাৰ প্ৰকাশ ৰাখি দিয়া আছে ইয়াত আমি বহাই দিম তানে আমাক sin a cos c plus cos a sin c ইয়াত আমি কি কৰো এটো বহাই দিও হাফ
cos c ৰ মান হৈছে cos c ৰ মানো হাফ প্লাস আকৌ সা আমাৰ কি দি আছে cos এর মান কি দি আছে √3/2 sin c ৰ মান কি দি আছে √3/2 তো আমাৰ কি হ'ব এটো 1/4 √3 ইনটু কৰিলে 3/4 তো এটো আমি যদি 4 এলসিএম ল কি হ'ব 1 + 3 4/4 সবে জানা এটো কিবা না জানা কথা নেকি তো 1 নহয় তো sin এ cos c + cos এ sin c ৰ মান কেনেকে পালো আমি 1 কেনেকে কৰিছো একদম সিম্পল ত্ৰিভুজটো লৈ কিনে আমি বাহুবিলাক ওলাই লৈছো বাহুবিলাক ওলাই ললে আমাৰ ইজি মানবিলাক ওলাই যাব মান ওলালে আমি পুট কৰি দিম এনসার ওলাই যাব তো 2 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা গতিকে মই ভাবো এক্সাৰসাইজটো তোমালোকে কৰিব পাৰিবা